হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। মই বৰ্তমান ভালে আছোঁ। আৰু আজিৰ ভিডিঅ'টোত থাম্বনেইলখন চাই গমেই পাইছে যে কি হ'বলৈ গৈ আছে ন। এটা দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত মই এইখিনিয়ে দেখুৱাব লৈছোঁ যে ফৰ্মখন কেনেকৈ মইনো ফিল আপ কৰিলোঁ, আৰু আপোনালোকেও এনেদৰেই ফিল আপ কৰিব। আৰু অসমীয়াতনো কেনেকৈ ফিল আপ কৰিব, গোটেই কথাখিনি মই কৈ যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখিনি যিহেতু ফিল আপ কৰোঁতে আপোনালোকে যদি অসমীয়াত ফিল আপ কৰিব লাগে, মানে গোটেই প্ৰচেছটো মই অসমীয়াতো কৈ যাম, ইংলিছতো কৈ যাম, দুইখিনি আপোনালোকৰ কাৰণে বহুত সহায় হৈ যাব। আৰু মানে অসমীয়াত ফিল আপ কৰিলেও একো প্ৰব্লেম নহয়, মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ। আৰু এয়া প্ৰথমৰ পৰা মই কেনেদৰে ফিল আপ কৰিছোঁ চাওক। প্ৰথমতে যিহেতু আত্মসহায়ক গোটৰ সদস্যাৰ নামটো লিখিবলৈ কৈছে, সেইটো মই ৰেশ্মা বেগম কেপিটেল লেটাৰ্ছ লিখি লৈছোঁ। যিহেতু এইটো কেপিটেল লেটাৰ্ছ লিখিব কৈছে, মই আগৰ ভিডিঅ'টো কৈছোঁ আপোনালোকক। ঠিক তেনেদৰে আপোনালোকে লিখি ল'ব। লিখি মেলি নেক্সট আৰু অসমীয়াত লিখিলে আপোনালোকে অসমীয়াত লিখিব। আত্মসহায়ক গোটৰ নামটো আপোনালোকে যদি অসমীয়াত লিখে অসমীয়াত লিখিব, ইংলিছত ফিল আপ কৰিলে ইংলিছত লিখিব। আৰু নেক্সট আছে আত্মসহায়ক গোটৰ এম আই এছ কোডটো আপোনালোকে ক'ত পাব, কি কথা মই আগৰ ভিডিঅ'বিলাকত উল্লেখ কৰিছোঁৱে, আপোনালোকে তাত চাই গম পাইছে। আৰু সেইটো এম আই এছ কোডটো মই লিখি দিছোঁ 3 নম্বৰতে। 4 নম্বৰতে মোবাইল নম্বৰটো খুজিছে, আৰু মোবাইল নম্বৰটো মই অলৰেডি লিখি দিলোঁৱেই। দিয়াৰ কাৰণে এখন কাগজ মই দি থৈছোঁ। নেক্সট আপোনালোকক সুধিছে জাতিটো আপোনালোকৰ যি হয় সেইটো ঘৰতে এটা টিক মাৰ্ক দিলেই হ'ব। বাকীকেইটা যিহেতু কেনেদৰে সুধিছে দেখিছে, আমি জেনেৰেল কাষ্টৰ হয়, সেইকাৰণে আমাৰ কাষ্টটো জেনেৰেলত মই টিক মাৰ্ক দিছোঁ। আৰু নেক্সট সুধিছে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি। যদি হয় আপোনালোকে হয় লিখিব, আৰু নহয় হ'লে মানে নহয়ত ৰাইট চিন দিব। আৰু আবেদনকাৰী চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি সুধিছে নেক্সটটো। আৰু এইটোতে মই দিছোঁ নহয়, আমি যিহেতু নহয়, আপোনালোকৰ যদি হয় সেইটো হয় বুলি দিব। আৰু নেক্সট আহি গ'ল ছেভিংছ বেংক একাউণ্ট নাম্বাৰটো আপোনালোকক সুধিছে। আৰু এই কথাটো মোক সুধিছিলে যে একাউণ্ট নম্বৰটো অসমীয়াত লিখিলে ভাল হ'বনে ইংলিছত লিখিলে। আপোনালোকে যদি ফৰ্মখন অসমীয়াত ফিল আপ কৰে তেতিয়াহ'লে অসমীয়াত লিখিলেও হ'ব, কিন্তু যদিও ইংলিছত লিখোঁ বুলি কয় লিখিব পাৰিব, একো প্ৰব্লেম নহয়। বেংকৰ নাম সুধিছে নেক্সট। পাঞ্জাৱ নেশ্যনেল বেংক আমাৰ হয়, আপোনালোকৰ বেংকৰ নামটো কি হ'ব। যিহেতু বেংক পাছবুকখনত এনেও বেংক একাউণ্টটো লগতে আপোনাৰ বেংকটোৰ নামটো লিখা থাকে ন, সেইটো লিখিলেই হ'ব। আৰু নেক্সট আহিছে শাখাৰ নাম আপোনালোকৰ মানে বেংকত আপোনালোকে লেনদেন কৰোঁতে য'লৈ যায়, যোনডোখৰ জেগাত মানে বেংকটো আছে সেইডোখৰ জেগাৰ নামটো লিখিলে হ'ব। আমাৰ মেৰাপানী হয়, মেৰাপানী লিখিছোঁ। তাৰপিছতে সুধিছে IFSC কোডটো আপোনালোকে বেংকৰ পৰা কালেক্ট কৰি ল'ব, নহ'লে পাছবুকত দিয়া থাকে। কেতিয়াবা এনেকুৱা হয় পাছবুকবিলাকত মানে চেঞ্জ হৈ যায়, আৰু কিন্তু পাছবুকবিলাকত নাথাকে। আৰু নেক্সট আহিছে গাঁৱৰ নামটো দিয়াৰ পাছতে আমি নেক্সট পিঠিত চাম। 13 নম্বৰটো সুধিছে আমাক গাঁও পঞ্চায়ত, গাঁও পৰিষদ উন্নয়ন সমিতি, গাঁও উন্নয়ন সমিতি, MSC সমষ্টিৰ নাম। আৰু এইটো আমাৰ 103 আদৰ্শ গমাৰিগুৰি হয় আমাৰ। আপোনালোকৰ যি হয় সেইটো আপোনালোকে লিখিব। আৰু নেক্সট সুধিছে উন্নয়ন খণ্ডৰ নাম, আপোনালোকৰ যি হ'ব উন্নয়ন খণ্ডৰ নাম সেইটোৱে লিখিব। আমাৰ উন্নয়ন খণ্ডৰ নামটো আমি লিখি দিছোঁ। তাৰপিছত সুধিছে জিলাৰ নামটো লিখিব। তাৰপিছত বিধানসভা সমষ্টিৰ নাম, শেহতীয়া সমষ্টি পুনৰ্নিৰ্ধাৰণৰ আয়োগৰ প্ৰতিবেদন সমষ্টি। আমাৰ 103 হয়, আপোনালোকৰ গোলাঘাট হয়, আপোনালোকৰ যি হয় সেইটো লিখিব। আৰু নেক্সট দিছে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নং। এইটো আপোনালোকে ভোটাৰ কাৰ্ডখনৰ পৰা চাই লিখিলেই হ'ব। আৰু অসমীয়াত যদি লিখে আপোনালোকে গোটেইখিনি অসমীয়াতে লিখিব। আৰু ভোটাৰ কাৰ্ডত যেনেদৰে থাকে নাম্বাৰটো ঠিক তেনেদৰেই লিখিব, ইংলিছত লিখিলেও হ'ব। ভোটগ্ৰহণ কেন্দ্ৰৰ নাম সুধিছে, কেন্দ্ৰৰ নামটো লিখিব। তাৰপিছতে ভোটগ্ৰহণ কেন্দ্ৰৰ নাম্বাৰটো সুধিছে, আপোনালোকৰ ভোটৰ কাৰ্ডটোতে থাকিব সেইটো নাম্বাৰটো, সেইটো আপোনালোকে লিখিব। আৰু এটা কথা, আগতে যদি আপোনালোকে ভোটৰ কাৰ্ড পাইছিলে তেতিয়াহ'লে এইটো নাম্বাৰটো হয়তো এতিয়া আপোনালোকৰ চেঞ্জ হ'ব পাৰে, সেইকাৰণে এইটো অকণমান সুধি মেলিয়ে লিখিব। নেক্সট সুধিছে আপোনালোকৰ সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয়। তো মোৰ ইয়াতে 1 লিখিছোঁ, মই এজনী ছোৱালী সেইকাৰণে 1 লিখিছোঁ। আপোনালোকৰ বেছি হ'লে তাতকৈ বেছিকৈ লিখিব। আৰু 18 নম্বৰটো দিছে বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয়, এইটো লিখিব। মই 1 লিখিছোঁ, আপোনালোকৰ যদি হয় তেতিয়া লিখিব। মানে সেইদিনাখন মোক এগৰাকীয়ে সুধিছে যে মোৰ 17 বছৰীয়া বয়সীয়া ছোৱালীজনী মই লিখিব পাৰিম নেকি। সেইটো 17 বছৰ হৈ গ'লে হয়তো লিখিব নালাগিব চাগে, কিন্তু মোৰ 4 বছৰ মোৰ ছোৱালীজনী হোৱাৰ কাৰণে মই লিখিবলগীয়া হ'ল। বাকী এইটো ন' বুলি লিখিলেও হ'ব। বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছেনে নাই, তেতিয়া মই এইটোত হয় দিছোঁ। আপোনালোকৰ যদি নাই দিয়া তেতিয়াহ'লে নহয় বুলি দিব।
আৰু অমৃত বৃক্ষ আন্দোলন তাৰপিছত নেক্সটটো 20 নম্বৰটো সুধিছে অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলিকেইটা জীয়াই আছে আৰু ডাঙৰ হৈছেনে সেইটো সুধিছে। আৰু তেতিয়া মই এইটোত দিছোঁ হয়, মোৰ পুলিটো জীয়াই আছে। আৰু আপোনাৰ ইয়াৰ অপশ্যন দুটা আছে, আপোনালোকে যদি পুলিটো মৰি গৈছে তেতিয়াও এটা অপশ্যন দিছে, আপোনালোকে সেই পুলিটোৰ ঠাইত অন্য পুলি ৰুইছে নাই বুলিও এটা সুধিছে। সেইকাৰণে যদি আপোনালোকৰ পুলিটো মৰি গৈছে তেতিয়াহ'লে নহয় দিব, আৰু যদি জীয়াই আছে তেতিয়া হয় দিব। আৰু নেক্সট আছে যদি নহয় সেই ঠাইত নতুন পুলি গছ ৰোপণ কৰা হৈছেনে, মই কৈছোঁৱে ন যে আৰু এটা অপশ্যন দি দিছে যে নতুনকৈ গছ পুলি ৰুইছেনে, তেতিয়া এইটোত দিব লাগিব আপোনালোকে হয়, আৰু নেক্সটটোত দিব লাগিব নহয়। যদি মানে আগত মৰি যোৱা হয়, যদি আগৰটো হয় হয় পিছৰটো নহয় হয়, আৰু যদি আগৰটো নহয় হয় তেতিয়া পিছৰটো হয় হ'ব। আৰু ইয়াত দিছে 21 নম্বৰটো, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, যিহেতু প্ৰশ্নটোৱে বহুত পাজল লগাইছে, মানুহে ইয়াত বহুত ভুল হৈ গৈছেগৈ, সেইকাৰণে ভাবিলোঁ প্ৰশ্নটো অকণ বিশেষ মানে হেৰি কৰি দিওঁ। যিহেতু 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বাহিৰে আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠন, বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি, এই প্ৰশ্নটোৱে বহুত পাজল লগাইছে, সেইকাৰণে এইটো নহয় দিব। যিহেতু আমি একো লোৱাও মানে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা আমি একো লোন লোৱাও নাই আৰু পৰিশোধ কৰিবলগীয়াও হোৱা নাই, আৰু সেইকাৰণে এইটো এনেদৰে লিখিব। আৰু নেক্সট আছে 22 নম্বৰটো, পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ, গ শাখা চাওক, গ শাখাত চাই মেলি এইটো লিখিব কৈছে, আপোনালোকৰ যিটো হয় সেইটো লিখিব। তাৰপিছতে এইডোখৰত মোৰ ভাগৰ আছিলে টেইলৰিং, সেইকাৰণে মই টেইলৰিং লিখিলোঁ। আপোনালোকৰ বেলেগ বেলেগ চবৰে বেলেগ বেলেগ থাকে ন, সেইকাৰণে আপোনালোকৰ যিটো হয় নিজৰ সেইটো লিখিব। আৰু নেক্সট আহিছে ইয়াত ডিক্লাৰেশ্যন, ঘোষণা, ইয়াতে অসমীয়াতো দিছে চাওক আৰু ইংলিছতো দিছে। আপোনালোকে যদি অসমীয়াত ফিল আপ কৰে অসমীয়াতে ফিল আপ কৰিব, মই যিহেতু ইংলিছত ফিল আপ কৰিছিলোঁ সেইকাৰণে এয়া মই ইংলিছতে ফিল আপ কৰি থৈ দিছোঁ। আৰু এইফালে দিছে আপোনাৰ নাম লিখিবলৈ, তাৰপিছত নেক্সট দিছে হাজবেণ্ডৰ নাম লিখিবলৈ, আৰু এইটো ছাইডত দিছে আপোনাৰ তাৰিখটো লিখিবলৈ, তাৰপিছতে দিছে স্থানটোতো আপোনালোকৰ নিজৰ নিজৰ গাঁওখনৰ নাম লিখিব য'ত আপোনালোকে বাস কৰি আছে। নেক্সট এইটো ছাইডত দিছে ইয়াত নিজৰ চাইনটো, আৰু এই পেজ হৈ গ'ল। এতিয়া আহিছে এইটো পেজত মই ফিল আপ কৰা নাই, এইটো ছাইডত যিটো থাকে। তাৰপিছতে এইখিনিতে আছে অসমীয়াতে ইয়াৰ দ্বাৰা মই শ্ৰীমতী আপোনাৰ নামটো লিখিব লাগিব, তাৰপিছত দিছে পিতা স্বামী, তাৰপিছত আপোনাৰ বয়স লিখিব লাগিব, তাৰপিছতে আপোনাৰ আত্মসহায়ক গোটৰ নাম লিখিবলৈ দিছে, তাৰপিছত লাষ্টত একেবাৰে MS কোডটো লিখিব দিছে। আৰু এইখিনি আপোনালোকে ফিল আপ কৰিলেই হ'ব এনেদৰে। বাকী তলত দিছিলে চাইনটো, আৰু নেক্সট সংকল্প পত্ৰ 2টোতো তেনেদৰেই দিছে, একেখিনিকে লিখিব লাগিব। আৰু ইয়াত এটা হেৰি দিছে, মোৰ উপস্থিতিত আবেদনকাৰীয়ে এইডোখৰতে আবেদনকাৰীয়ে আপোনাৰ নামটো লিখিব লাগিব, কিমান তাৰিখে সেইটো তাৰিখে সত্য ঘোষণা কৰি স্বাক্ষৰ কৰিলে, এইটো এইখিনিতে আপোনাৰ সাক্ষী স্বাক্ষৰ এটা লাগিব। সাক্ষী চাইনটো আপোনালোকৰ গোটৰ কোনোবা এগৰাকী মহিলাক কৰি দিব ক'লেই হ'ব, আপোনালোকৰ গোটৰে হ'ব লাগিব। আৰু নেক্সট এইটো ছাইডতে আপোনাৰ এটা ছিগনেচাৰ বিচাৰিছে, আপোনাৰ ছিগনেচাৰটো কৰি দিব। আৰু এইখিনিতে এয়া ইংলিছত আছে, মই ইংলিছত ফিল আপ কৰিলোঁ। আৰু এইটো ছাইডতে চাওক, এইটো ছাইডৰ নিচিনা নহয়, এইটো ছাইডে অলপ বেলেগ ধৰণে দিয়া আছে, উইটনেছ চাইনটো এইটো ছাইডে কৰাব লাগিব। আৰু এইফালে এয়া মোৰ ফটোকপি মই এনেদৰে লগালোঁ, ফটোকপিও লগোৱাৰ মই ভিডিঅ' আগত এবাৰ দিলোঁৱেই, সেয়াও যদি ভিডিঅ'টো চাব বিচাৰে তাত চাই ল'ব, লোকেশ্যন থকা এতিয়া নতুনকৈ মৰা। আৰু এইটো ছাইডে এয়া সংকল্পখিনি, আপোনালোকে যিটো বিজনেছ কৰিব পাৰে গোটেই বিজনেছখিনি ইয়াত নামবোৰ দিয়া আছে, আপোনালোকে চাই মেলি যিটো বিজনেছ কৰিম বুলি ভাবে তাতে এটা টিক মাৰ্ক দি দিব। আৰু ইমানেই, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ' সৈতে লগ পাম, বাই বাই।